ভোগালী বিহু উৰুকা উপলক্ষে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা হিয়াৰ উল্লাস দিছিলোঁ। আজি ভোগালী বিহু উৰুকা, চাৰিওফালে এটা উখল মাখল পৰিৱেশ। লগে ভাগে হাঁহে মাহে এসাঁজ উদৰ পৰাই খাবলৈ সাজু আমাৰ অসমীয়া। 113তম পদৌ নগাঁৱৰ ভোগালী উৎসৱ সমিতিৰ তৰফৰ পৰা নগাঁৱৰ নেহেৰুবালিতো ছদিনীয়া কাৰ্যসূচীৰে ভোগালী উৎসৱ আয়োজন কৰা হৈছে। তাৰে কিছুমান মুহূৰ্ত মই আজি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। অসমীয়া জাতিৰ পৰম্পৰাগত কলা সংস্কৃতিসমূহকে ভোগালীৰ মাজমজিয়াত এনেদৰে আপোনালোকৰ আগলৈ উপস্থাপন কৰি দেখুওৱা হৈছে। অসমীয়া জাতিৰ নামঘৰৰ নাম প্ৰসংগৰ কৰা কিছু মুহূৰ্ত, পথাৰত ধান কাটি ধান চপোৱা আৰু ধান কঢ়িওৱা, লগতে ধান আনি গৰুৰ দ্বাৰা ঘৰৰ চোতালত মৰণা মৰা দৃশ্য, লগতে ভোগালী বিহুৰ নিশা চুৰ কৰা কিছু পৰম্পৰাগত নিয়ম, সেইসমূহকো আপোনালোক সকলোৰে আগত উপস্থাপন কৰি দেখুওৱা হৈছে। ভোগালী বিহুৰ পিছদিনাখন ডেকা গাভৰুসকলে মিলি আয়োজন কৰা খেল ধেমালিৰ কিছু আনন্দৰ মুহূৰ্তও ইয়াত উপস্থাপন কৰি তোলা হৈছে। সকলোখিনি আনন্দৰ মুহূৰ্ত এনেদৰে একেলগে উপস্থাপন কৰাৰ ফলত গোটেই পৰিৱেশটো এটা আকৰ্ষণীয় আৰু মনোমোহা হৈ পৰিছে। Krishna Nam